Hello guys, welcome to my YouTube channel Monjit Vlog. আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ। তো গাইছ আজি আমি দুটাই ফুৰিবলৈ আহিছো ইয়া পাহাৰৰ বাগে। গাইছ চাওক ইয়া কি মজা ভিউ। ও মাই গড। তো গাইছ আমি বুগুৰি খাবলৈ আহিছো পাহাৰত বুগুৰি। সো গাইছ আমি বুগুৰি খাবলৈ আহিছো পাহাৰত পুৰা দুটাই ফুৰিবলৈ আহিছো। আপোনালোকক দেখাম মই মানে বুগুৰি গাছ বিচাৰ কৰিব লাগিব যায় পাহাৰত গাইছ দুটাই আহিছো আৰু তাতে হাতী ছাতি মানে বনৰীয়া জীৱ জন্তু থাকে বাঘ ভালুক থাকে বাঘ চাক থাকে তো মানে অলপমান চেফটি কৰি নিজে চেফটি কৰি যায় আগুৱাই যাই আছো। দুটাই ভয়ো লাগিছে দুটাই আহিছো কাইফো নাই ট্ৰেক্টৰ আছে এখন দুখন সিয়ে তো আমি আগত যাবলৈ চেষ্টা কৰিম গাইছ। তো গাইছ যাই আছো এইখিনিকে এতিয়াও পাৰ হ'ব পৰা নাই মানে পুৰা বহুত বহল তো পুৰা মানে আগত আমি পুৰা একদম আগত যাম বুগুৰি বিচাৰ কৰিবলৈ গাইছ বুগুৰি বিচাৰ কৰিবলৈ যাম। ইয়াৰ পৰা শিল নি কিনে ৰাস্তাত যিটো শিল ফাটাই কিনে পাৰে চুইলিং ইয়াৰ পৰাই তুলি নিয়ে তো ইয়াৰ শিল ফাটাইও আছে গাইছ আগত চাওক গাইছ শিল ফাটাই আছে চাওক বল্ডাৰ তো আমি এইটো ৰাস্তাৰে যাম চাই ভলে না আছি বুঝাম্বো কি অখ গাছ এডাল শিমুলা গাছ গাইছ আমি এতিয়া পাহাৰৰ মাজত সোমাই গ'লো দুটাই ইয়া মানে কি ঢোল গাইছ আমি এতিয়া পাহাৰৰ মাজত সোমালো টেকনা আৰু মই ইপিনে চাওক মানে ইভাগে আৰু তিলৰ খেতি কৰে ইপিনে তো ইপিনে পাহাৰত যোৱা ৰাস্তা সোমা তো দুটাই যাই আছো ইমান গৰম আৰু মানে ভয়ো লাগিছে দুটাই আহিছো কোনেও নাই শিল ফাটাওতো তলত আছে ধান তলত থাকি আহিল তো দুটাই আমি বুকুৰি বিচাৰ কৰিবলৈ আহিছো পাহাৰত গাইছ চ' গাইছ আমি এতিয়া যাই আছো পাহাৰত দেখিন পাহাৰৰে ছোৱালীজনী ক'ত ছোৱালী আছে ইয়াতে সোধা গাছ গছনি দল ইয়াতে ছোৱালী নাই পাহাৰৰ গাছ গছনি ইয়াত তুলসী গাছ তো ইয়াতো তুলসী গাছ আছে কিন্তু আমাৰ পিনে নোহোৱাই হ'ল ইয়াত তুলসীৰ পুলি গাইছ আমাৰ পিনেতো নাই আহি গ'লে নিব পাৰিব আহি গ'লে লৈ যাব তো ময়ো নিব লাগিব তুলসীৰ পুলি তো আমাৰ ইপিনেতো শিকি হৈ গৈছে নাই ৰাস্তাটো দুটা হৈ গ'ল গাইছ আমি ইপিনে দি যাম তো ইপিনে দি নাযাওঁ ইপিনে দি ডাইৰেক্ট নদী পাম ইপিনে দি যাম গাইছ এতিয়া আমি যাই আছোঁ পাহাৰত বহুত ঢোল ট্ৰেক্টৰো আহিছে মানে ওপৰত যায় না বহুত ঢোল হয় দুটাই যাই আছোঁ পুৰা কোনেও নাই চাওক গাইছ মাজে মাজে ইটোৱে ৰাস্তাটো ইটোৰে যাই থাকিব পুৰা ওপৰত পুৰা ভয় লগা গাইছ শব্দটো বেলেগ দিছো আছে পুৰা ভয় লগা গাইছ চাওক না একো নাই আমাৰ ৰাস্তা কেনেকুৱা ৰাস্তা ভিডিঅ'টো সম্পূৰ্ণ চাব দেই গাইছ আৰু যদি ভাল লাগিছে লাইক দিব কমেণ্ট দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব গাইছ চাওক মানে আকৌ দেখিন যাই আছো আমি আপোনালোকে দেখিবলৈ পাইছে যাই বিল্ডিঙৰ ওপৰত উঠি আছে তেওঁলোকে এনেকুৱা জেগা দেখিবলৈ বহুত টান তো এইবিলাকত আহি একবাৰ এক্সপ্ল'ৰ কৰক চাওক নেচাৰৰ বস্তু কেনেকুৱা হয় পাহাৰ একবাৰ ঘূৰিব লাগে সকলোৱে বিন্দাছ যাই আছোঁ গাইছ দুটাই আমি যাই আছোঁ চাওক মানে ইমান পাহাৰৰ ওপৰতো ঘৰ বান্ধি আছে গাইছ ইমান দূৰ দূৰণিলৈকে তো পাহাৰততো পানী নাপায় তো বহুত প্ৰব্লেম আৰু পানীৰ ইপিনে জলকীয়াৰ খেতি কৰে ওপৰত তো জলকীয়া চিঙালে গাইছ জলকীয়াৰ খেতি তো আগত তিলৰ খেতি কৰে মাঘ বিহুৰ কাৰণে আগত কৰে গাইছ ইয়াৰ খেতি চলে বহুত দূৰলৈকে খেতি ঘৰ গাইছ আৰু ইয়াত ট্ৰেক্টৰ আগত ইমান ওপৰলৈকে আহি আছে মানে দুটা আমি বহুত ওপৰলৈকে আহিলোঁ কিন্তু বুগুৰিৰ তালাচ চলি আছে গাইছ এতিয়াও বুগুৰি পোৱাই নাই চ' গাইছ পুৰা মানে যাই আছোঁ গাইছ এতিয়াও মানে পানাই জেগাত
পুৰা বহুত ওখ আৰু মানে এনেকুৱাই ৰাস্তা আৰু যাব লাগিব বহুত দূৰ চাওক গাইছ এটা বগৰী গাছ কিন্তু মালেই নাই যাৰ তালাচত আহিছোঁ সিয়ে নাই গাইছ এটা কেঞ্চেল এটা বগৰী নাই গাইছ তো আৰু যাব লাগিব পুৰা বুন বগৰীৰ তালাচ গাইছ পাহাৰৰ মাজত চ' চাওক গাইছ যাই আছোঁ ইপিনে পুৰা মানে এয়া চাওক বহুত ওখ আহিলোঁ আমি ওম নম শিৱায় ভোলে বাবা কি আমি ৰাস্তা লাগ পাওঁতে এয়া চাওক পুৰা AK-47 পাই গৈছোঁ AK-47 ঠাও আগত এটা বগৰী গাছ দেখিছোঁ তাতে চাং আছে না নাই যদি আছে পুৰা ভাগ্য ভাল যদি নাই আৰু আৰু ইয়াতে আছে ইয়াত পাছে বগৰী নাই এইডালত বগৰী নাই তো পাহাৰৰ মাজত বগৰী বিচাৰ কৰিবলৈ আহিছোঁ চাওক গাইছ কিন্তু গাইছ বগৰী আগত এটা আছে তো বগৰী আছে নে নাই চাওঁ সিডাল মানে অলপমান ডাঙৰে গাছডাল যদি নাই আৰু আগত ফুটো ইয়া ফুল গাইছ চাওক কি চাফা নাচিব পাৰে বগৰী গাইছ অজস্ৰ গাইছ কিন্তু এটা বগৰী নাই এয়া কিন্তু বগৰী নাই ফুল বগৰী না এডাল বগৰী বুন বগৰী এটাও নাই কিন্তু বগৰী নাই এয়া দুটাই লথমুৰা আৰু কিন্তু বগৰী গাছ অজস্ৰ আছে গাইছ এয়া চাওক বগৰী আছে গাছ আছে গাইছ কিন্তু মানে বগৰী নাই তো ক'ত পাম কোনডালত পাম পুৰা তালাচ চলি আছে তো এইডাল কিন্তু বগৰী নাই মানে লাগিছিলে চব খাই গৈছে এয়া চাওক ইয়াতে পাহাৰৰ অহা মানুহবিলাকে খাইছে মানে ইয়া বগৰী ঠানি চানি ভাঙি থৈ গৈছে আৰু তলত দেখিবলৈ পাইছে বগৰী গুটি তো খতম বগৰী যাই থাক গাইছ এতিয়া या सब गाइस आगे दी ये घने जंगल में आप लोगों को स्वागतम करता हूँ हिंदी डायलॉग या सब गाइस या वैसे बाबा गो या बाबा एकेलगे नहीं या खुदा रास्ता खुदा बाबा रे गो गाइस बाबा का पोती है ये सब ये गाइस खुदा माने एकेलगे बाबा है তো তাকে লৈকে যাই য'ত শিল ফাটাটো দেখিছে তাকে লৈকে যাই বাবা কিন্তু দুটাই ভয়কে আহি আছোঁ আগুৱাই আছোঁ কি হয় একো ঠিক নাই পাত আমি বগৰী খামেই আজি গাইছ পাহাৰৰ বগৰী দুটাই নাকি অ'কে ছাৰ অ'কে চলো গাইছ চাওক পূৰা যাই আছোঁ ফুল কি ধুনীয়াকৈ ফুলি আছে ফুল গছ যিটো কাঠণ্ডা ফুল বুলি কয় এইটো মানে তাৰে পাহাৰৰটো এনেকুৱা টাইপ হয় তো ঘৰৰটো বেলেগ হয় কাঠণ্ডা ফুল বুলি যিটো বকা ফুল আছে মন্দিৰত যে সেই পাহাৰতো এনেকুৱা হয় গাইছ এনেকুৱা হয় তো যাই আছোঁ পাহাৰৰ মাজে নাজানো আৰু আগত যাই কি পাম গাইছ কিন্তু বাট আমি যিমান পাৰোঁ যাবলৈ চেষ্টা কৰিম তো বগৰীটো নাই বগৰীটো বাদ দিলোঁ আৰু গাইছ বিচাৰ কৰিও নাপাওঁ পালি লৈ নাপালে নাই মানে বগৰী নাই আৰু শেষ হৈছে বিচাৰ কৰি নাপালোঁ কিন্তু আমি আগলৈকে যাবলৈ চেষ্টা কৰিম পুৰা তো যিখিনি পাৰোঁ আমি যিখিনি এনাৰ্জি থাকে দেহাত তাকেলৈকে যাম ইমানটো ওপৰত উঠিব নোৱাৰোঁ কিন্তু কি আছে কি নাই বনৰীয়া জীৱ জন্তু আহে ন সেইকাৰণে আমি ইমানো বেছি আগলৈ নাযাওঁ দুটাই আহিছোঁ যিখিনি পাৰোঁ যাবলৈ চেষ্টা কৰিম আৰু বগৰীটো নাই চাওক গাইছ যাই আছোঁ মানে এতিয়াও পোৱা নাই তো পাং হৈছোঁ আৰু ময়ূৰ ক্ষতি চাওক ইপিনে ৰাস্তা ইপিনে পুৰা जा रहा है हम लोग मुरलू চাওক কেতিয়া এই ঔষধটোত যাই পাম ডাঙৰ বল্ডাৰ এতিয়া ময়ূৰৰ ক্ষতি পাম ৰিক্স নাই কিন্তু যাম আৰু যিখিনি পাৰোঁ ভোলেনাথৰ কৃপাত চেষ্টা কৰিম যাবলৈ সেই মাজে যাই আছোঁ আমি পাহাৰ পাম আৰু বেছি দূৰ নাই গাইছ পালোঁ মানে এয়া চাওক পাম আৰু বেছি দূৰ নাই দুটাই
আছে এইফালে বাবা যাই আছো আহিছে চাওক পালোঁ আৰু সেইটো পাম আৰু বেছি দূৰ নাই মহৰ গুটি এই পিনে পাছৰ এটা আছে মহৰ গুটি এটা আগত আমি আগৰটোত আহিছোঁ পুৰা ট্ৰাই পাই গ'লো গাইছ পুৰা নিগালো পুৰা মানে তেওঁ যুঁজি কিবাকে মহৰ খুঁটিক লাগি আমি ট্ৰাই কৰি লৈ আহিব তো মহৰ খুঁটিৰ আগত গৈছিলোঁ আমি মহৰ খুঁটিৰ আগত নিগালোঁ 1000 পৰা বাবাৰ এখন পাইছোঁ ফিৰি আহিছোঁ এয়া চাওক মহৰ খুঁটিটো এয়া মানে চাবলৈ ট্ৰাই কৰিছিলোঁ কিন্তু নিগালোঁ এয়া মহৰ খুঁটি ইয়াতে বাৰিষাবিলাক মানে কিবা কৰে আৰু এয়া চাওক বাবাও ইয়াতে আহে হ'ল খৰালি বা অহাৰ লগে লগে মানে লৈ গৈছে আৰু বাৰিষা আহিব বাৰিষা আহিলে আলু লৈ আনিব ইয়াতে এতিয়া মানে যিহেতুকে মই চুই নাই এতিয়া বাবাই ৰাজ কৰে ইয়াতে অনলি বাবাৰে জেগা এইবিলাক এইবিলাক চাওক গাছ বগৰী গাছ কিন্তু বগৰী নাই খাব নাপালোঁ বগৰীৰ তালাচত আহি গাছ বগৰী নাপালোঁ কি ক'ম আৰু মানে যাৰ তালাচত আহিছোঁ গাছ এটা বগৰী আছে তেওঁ এটা খাব পাওঁ বগৰী গাছ পাই গ'লোঁ জেগা বগৰী গাছত পাই গ'লোঁ গাছ খাই দিলে আমি বগৰী পাই গ'লোঁ গাছ চাওক ইয়া গাছ পুৰা মানে পাহাৰত বিচাৰ কৰি ফাইনেলি গাছ আমি বগৰী পাই গ'লোঁ পুৰা মানে খাইছোঁ ইয়াক খাই দিয়া তো গাছ বগৰী পাই গ'লোঁ গাছ কি মিঠা গাছ বিচাৰ কৰি গাইছ কিবাকে ফাইনেলি আমি বগৰী গছডাল পাই গ'লোঁ ইয়াতে মানে বগৰী আছে বগৰী গছ পাইছিলোঁ কিন্তু বগৰী নাছিলে ইডাল আছে ফাইনেলি পাই গ'লোঁ বগৰী গাছ গাছ ইয়াতে বগৰীৰ কালাৰ এনেকুৱা হৈ গৈছে এনেকুৱা তো ফাইনেলি মিছন ছাকচেছফুল গাইছ এয়া পাহাৰৰ বগৰীৰ ডিজাইন নাথাকিও গাইছ আপেল টাইপ অলপমান আগত দেখি জোঙা পাহাৰৰ বগৰী আমি বগৰীখিনি লৈছোঁ প্লাষ্টিকত বেছি লোৱা নাই তো পুৰা আমাৰ মিছন ছাকচেছফুল হৈ গৈছে দুটাৰে আমি পাহাৰৰ পৰা বগৰী দুটাই বিচাৰ কৰিলোঁ তো আমাৰ মিছন ছাকচেছফুল